Hi everyone, welcome to my YouTube channel. এইজনী লৰ ষ্টুডেণ্ট অনন্যা দেই কলেজ যাবলৈ বুলি ওলাই এয়া নানা মুখৰ ভাজ দেখাই আছে। বহুত দিনৰ পৰা ভাবি আছোঁ বোলো কলেজৰ ভিডিঅ' এটা বনাম, কিন্তু কি জানে ভিডিঅ' কৰিবলৈ থাকি যায়। কলেজত গৈ ক্লাছ কেইটামান কৰি এয়া ব্ৰেক টাইম, মই বোলো ভিডিঅ' অকণকৈ কৰি থওঁ। বেছিদিন নাই, কলেজ শেষেই হ'ব। এনেকৈ মেমৰিবোৰ ৰাখিলেহে ৰাখা আৰু। চাওক আমাৰ কলেজখনৰ পৰিৱেশটো কিমান ধুনীয়া। এইজনী মৰমৰ ৰিম্পী বা। ইহঁতক চবকে কৈছোঁ বোলো ব্লগত দিম ভিডিঅ'টো। এনেকৈ ভিডিঅ' কৰি থাকোঁতে হোৱা মেম আহিলেই। আজি মুট কৰ্টৰ প্ৰেক্টিকেল ক্লাছ এটা হ'ল। মেমে আমাক দুটা গ্ৰুপত ভাগ হৈ ল'ব ক'লে। এয়া মই ক'ত দেখিছে নাই, জাগাকণ চিনিয়ে পাইছে চাগে। এয়া মই মানে স্বামীৰ দ্বাৰা নিৰ্যাতিত হোৱা এগৰাকী সাধাৰণ হাউচৱাইফ ৰূপত, আৰু এইজন মোৰ এডভকেট ৰূপত আমাৰ ৰাহুল। সঁচাকৈ বৰ ইণ্টাৰেষ্টিং আৰু ভাল লাগিল ক্লাছটো কৰি। কলেজৰ পৰা আহি এইবাৰ অন্য এটা ৰূপত মই অকণমান দেৰি আগত এজনী ষ্টুডেণ্ট অনন্যা আছিলোঁ, আৰু এতিয়া পাকঘৰত কাম কৰি থকা বোৱাৰী ৰূপত অনন্যা। পাকঘৰটো যে ইমান লেতেৰা হৈ আছিল, আহিয়েই মোৰ কিবা মূৰ চুৰ গৰমেই হৈ গ'ল পাকঘৰটো দেখি। ভাত শাক বনোৱাৰ আগত লৰালৰিকৈ পটাপট ৰুমটো লগতে পাকঘৰটো চাফ চিকুণ কৰি মুচি লৈছোঁ, আৰু এয়া ভাতত লাগিছোঁ। আমাৰ বৌহঁতৰ মামা ঘৰৰ বৌতি আছেহি, কালি আহিলে। বৌতি কিমান ধুনীয়া হৈ আছে ন। আমি চাগে বৌতিৰ বয়স হ'লে কেনেকুৱা হ'ম ঠিকেই নাই। বৌতিৰ ভোক লাগিব বুলি যি পাৰোঁ তাকে ৰান্ধি ভাতকেইটা খাবলৈ দিলোঁ। আজিলৈ যাওঁ হা, পুনৰ এটা নগৰ সৈতে আপোনালোকৰ লগ হ'ম। আজিলৈ বাই বাই।